ও ভবেশ আইতা দেখোন ক'ৰ পৰা আহিলে ঘৰৰ পৰা আহিলো ঘৰৰ পৰা আহিলে তোৰ ভাল বেয়া চাব আহিছো হাত খান দিছোন দে চাওক তোৰ ভাল চব ভাল আছে কেনেকে গম পালি এই চাইয়ে গম পালি নেকি ভাল গোটে ভালকে চাওক ভাল চাই আছো বেয়াটোও ক অলপ অলপ বেয়াটো আছে দে বেয়াটো কচোন বেয়াটো শুনো আগতে বেয়াটো মানে তোমাক অলপ হেৰি কৰে বৰ ইনচাল কৰে আচ্ছা 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 ইনচাল কৰে আৰু ইনচাল কৰে দ্বিতীয়তে তোমাক গোটাই ভালেই টকা পইচাৰো লেনদেন বহুদিন পাব আৰু তুমি ভালে কাম কৰি কৰি আছা আৰু ল'ৰা ছোৱালী কেইটামান হ'ব ল'ৰা ছোৱালী এটাই হ'ব আৰু পিছতো আশা কৰো তাই বুদ্ধা বুদ্ধিও হ'ব ভাল হ'ব নহয় পিছত ল'ৰা ছোৱালী কিবা আশা আছে নেকি এতিয়া এতে আশা কৰিব পাৰো সময় আছে নহয় হাতত কি কয় হাতত কি কয় হাতত ভালে কয় কি বুলি কয় কি কয় ভাল তোৰ ভাল দিন আছে আচ্ছা উচ্চ শ্ৰেণীত ফুৰি আছা তোমালোকে এনেকে থাকিবা শান্তি কৰি দে আৰু আৰু কি কি আছে কচোন আয়ুস চায়ুস মাহ আকৌ কিমান দিন থাকিম আয়ুস আয়ুস বহুদিন আছে হয় নেকি বহুদিন আছে আচ্ছা আৰু তুমি ভাগ্যৱান কাম কৰি আছা আচ্ছা পিছত আৰু আৰু ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ গায়ক হবি 1 বছৰ পিছত ইছ ভগৱান এইটোতো ভাল কথা ক'লি দেখোন আৰু 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 কচোন কি আছে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ গায়ক হবি আচ্ছা দে 1 আৰু বছৰ পিছত 1 বছৰ পিছত দে বছৰ আৰু পিছত। বেলেগ কি আছে কচোন আৰু গাড়ী চাৰি মাটি চব হব লাগে ক'ত লেখা আছে হ'ব বুলি তাতে আছে এতিয়া হাতলাত ইয়াত থাকে নহয় গোটেইবিলাক লিখা লিখা আচ্ছা 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 দে আৰু কি আছে কচোন দে আয়ুস কিমান দিন আছে মোৰ আয়ুস বহুদিন আছে কিমান নাই মানে মানে হিচাপতে আছে হিচাপত আছে হিচাপত আছে আচ্ছা আচ্ছা কত ভুল ভ্ৰান্তি হব নাই স্বভাৱ চৰিত্ৰৰ বিষয়েও ভাল আছে চৰিত্ৰ ভাল ভাল ক'ত লেখা আছে তাতে আছে ইয়াতে আছে তলত লিখাই আছে ইয়াতে তোৰ ইয়াতে লেখা আছে দিনত টোপনি মাৰা ৰাতি টোপনি নামাৰা ৰাতিটো আৰু ক'ত টোপনি মাৰো মই এইটোতো আৰু টাইমে নাপাওঁ দেখোন এইটোও লেখা আছে লেখা আছে ইছ, ইছ, ইছ। লেখা আছে এইবিলাক সাংঘাতিক কথা দেই আমি চাব নাজানো যে আৰু কি আছে কচোন তোৰ আৰু 2 বছৰ পাছত বিয়া আছে ছোৱালী কোনপিনে পূব পিনে ক'ত লিখা আছে চাওঁ তাতে হাতখনতে আছে লিখা কোনখিনি কোনখিনি জেগাত পৰিছে মাজত এতিয়া পূব ফালে আছে না পূব ফালে এইটো কি 2 বছৰ পিছত বিয়া হবই বিয়া হবয়ে আচ্ছা এইটো কিবা এই পূজা টুজা দিলে এইটো শেষ নহয় নেকি নাই পূজা দিবা নালগে এনাই হৈ যাব নহয় নহয় বিয়া নোহোৱা যদি কৰিব খোজো নালগে হা নালগে কিয় এনাই হৈ যাব এতিয়া ঘৰত অশান্তি হ'ব না দুটা বিয়া হলে শান্তিত থাকবা লাগবো এটাই থাকবো গান ধৰিবৰ কাৰণে তো 2টা বিয়া হব কি গান ধৰব তুই গান বাজানা ইত্যাদি তুই ভাল পা নহয় সেইকাৰণে তাৰমানে 2টা বিয়া হব অ দে আৰু আৰু কি আছে কচোন আৰু গুৱাহাটীতে ঘৰ মাটি হব হয় নেকি আৰু আৰু তোমাৰ ভাল জীৱন যাব সুখত কটাব পাৰিবি দে ভাল লাগিলে কিন্তু এই 2 নম্বৰ বিয়াখন হলে ডাঙৰ কথা হ'ল এতিয়া সেইখন কি কৰিব পাৰি সেইখন এনাই চেষ্টা কৰিব পাৰিবি পাৰিম পাৰি এই মানে 2 বছৰৰ ভিতৰত হ'ব নহয় এখন বিয়া হ'ব হ'ব তোমাৰ হেৰি আছে নহয় উচ্চ শিক্ষা আছে গান ধৰিবৰ শিক্ষা আছে তোক গান ধৰিব গোটাই ৰাখি থৈ দিছে আচ্ছা আচ্ছা তাৰমানে 2জনী বিয়া হ'ব না নাটকখনতো বৰ ধুনীয়া হ'ব এতিয়া চাওঁ দে ঠিক আছে দে যা তাতে যা ভাত খাই যাবি ভাত বনাইছে হা ভাত খাই যাবি গান চান আকৌ নেলকো